Hi guys, welcome to my Facebook page. আজি এলো ধান কাটিবলৈ অসমত ধাননি খেতিয়ে মেইন আঘোণৰ পথাৰত নাহিও থাকিব নোৱাৰো কাৰণ আমি খেতিয়ক ভাই খেতিয়কৰ লৰা আমি খেতি পথাৰত আহিব লাগিব খেতি কৰিব লাগিব আঘোণৰ পথাৰ ইয়ে আমাৰ বছৰীয়া ভৰালৰ ধান এটা মা কষ্ট কৰিম গোটেই বছৰ বিন্দাস খাম ইয়ে অসমীয়া আৰু ইয়ে অসমীয়াৰ মানে ধাননি খেতি কাৰণ আমি অসমীয়া মানুহ 70% খেতিয়ক আৰু 70% আমি খেতি কৰিয়ে খাওঁ কাৰণ খেতিয়ে আমাৰ কাৰণে মেইন কাৰণ বহুতো আমি ডিগ্ৰী পাছ MA পাছ ল'ৰা আছো চাকৰি নাপাওঁ যেতিয়া চাকৰি নাপাওঁ কি কৰোঁ খেতি বাতি কৰিয়ে খাওঁ উপায় নাই খেতিটো কৰিব লাগিব খাবতো লাগিব নহয় চুৰিতো কৰা নাই ন কিবা কৰ্ম কৰিহে খাইছো ইয়ে আৰু নিবনুৱা হয়তো ঘৰত বহি থাকি লাভ নাই খেতিটো কৰিবই লাগিব সেইকাৰণে আঘোণৰ পথাৰত অলপ সকল চাই থাকক মই এতিয়া ধান কাটা আৰম্ভ কৰিম